আহি গ'ল আমাৰ মাজত নতুনকৈ মানে অসমত ক'ব গ'লে যেনেকৈ কক্ৰচ একচুৱেলি নহয় চৰি কক্ৰচ নহয় আমাৰ মাজত বেঙেনা পাৰ্টি আৰু বাঁহ পাৰ্টি চ' খুব জমিব যিহেতু অসমত নতুনকৈ দুটা পাৰ্টিৰ মাজত মানে জবৰদস্ত কম্পিটিশ্যন চলিব তো এতিয়া হিমাংশু দাৰ পৰা গোটেইখিনি জানিবলৈ চেষ্টা কৰিম দাদা মই হ'লো বেঙেনা পাৰ্টিটো দেখি আছা হা কিন্তু এই আছো মই হঠাৎ বাঁহ পাৰ্টি হৈ যাব পাৰোঁ এই মুহূৰ্তত যদি বাঁহ পাৰ্টি পিছ মুহূৰ্ততে বেঙেনা পাৰ্টি কিন্তু আচলতে গম পাবৰ কাৰণে আহিব লাগিব চিনেমা ঘৰত চাব লাগিব XYZ আৰু তাৰিখটো হ'ল 24 জুলাই হয়নে তাৰিখটো হিমাংশু দাৰ লগত এটা খুব ধুনীয়া এটা কাষ্টিং ৰোলত আপোনালোকে পাই যাব নামটো জনাই দিব মোৰ নামটো হৃদয় সৌৰভ গোলাঘাটৰ ল'ৰা হয় একচুৱেলি এই ফিল্মখনত জড়িত কেনেকৈ হ'ল হিমাংশু দা অকণমান জনাই দিলে ভাল পাম মানে হৃদয় সৌৰভ এই মই কিবা খাবৰ কাৰণে ডেলিভাৰী অৰ্ডাৰ এটা দিছিলোঁ আৰু কলিং বেল বাজিলে দৰ্জা খুলিলে এই ল'ৰাজন আহিলে জমেট'ৰ পৰা কিবা এটা ডেলিভাৰী দিবৰ কাৰণে কথা পাতি গম পালোঁ যে ল'ৰাজনে নাটক কৰে অভিনয় কৰি ভাল পায় আৰু যেতিয়া আমাৰ এই XYZ চিনেমাখনৰ কাৰণে এটা বিশেষ চৰিত্ৰৰ প্ৰয়োজন হ'ল তেতিয়া হৃদয় সৌৰভলৈকে মনত পৰিল আহিলে অডিশ্যন দিলে আৰু কাষ্টিং হ'ল এইখন কংগ্ৰেচুলেশ্যন হয় আপোনাৰ ৰোলটো অকণমান জনাই দিব ফিল্ম ৰোলটো তামাম মানে এজনী ছোৱালীক ভাল পায় ছোৱালীজনী তাক ভাল পায় নাপায় এইটো বাৰু বেলেগ কথা ই কিন্তু ভাল পায় মই ভাল পাওঁ ছোৱালীজনীয়ে ভাল পায় নে নাপায় চাবলৈ জানিবলৈ আপোনালোকে 24 জুলাইত আহিব লাগিব চিনেমা ঘৰলৈ ফিল্মখন চাবলৈ পাহৰি নাযাব আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি যাব আৰু দাদাৰ ফিল্মটো আপোনালোকেতো জানে মানে কেকেদা মানে পূৰা একদম বেলেগ ৰোল কৰে তো আপোনালোকে নিশ্চয় চিনেমা হলত আমাৰ যেনেকৈ গোৱালপাৰাত ডায়মণ্ড চিনেমা হল আছে কল্পনা চিনেমা হল আছে গোটেইবোৰ ফিল্ম হলতে আপোনালোকে এই ফিল্মখন পাব কেক কিন্তু এইবাৰ দেখা পাব বেণুধৰ কলিতা বুলি দেই আপোনালোকৰ এই পুলিচজনক বিচাৰি নাহিব এইবাৰ নেতাই হৈ আহিব আৰু এইজন আমাৰ ভৱেশ বৰুৱা ভ্ৰাম্যমান থিয়েটাৰ জগতৰ বহুত প্ৰবীণ অভিনেতা তেওঁ আহিব বাঁহৰ ছবিত গোটেই টীমটো য'ত নেকি আমি আজি গোৱালপাৰাত একেলগে এই টীমক লগ পাইছোঁ আৰু আমাৰ মাজত বেঙেনা পাৰ্টি আপোনালোকে ভালকৈ শুনিব বেঙেনা পাৰ্টি আৰু বাঁহ পাৰ্টি কক্ৰচ পাৰ্টি নহয় এখন চাই আপোনালোকে নিশ্চয় খুব ভাল পাব কোনটো পাৰ্টিৰ সেইটো গম পাবৰ কাৰণে আহিব লাগিব চিনেমা ঘৰত চাব লাগিব 20 জুলাই XYZ সকলৰ কাৰণে আমি স্কিম আনিম খেতিয়কসকলৰ কাৰণে আমি ইমান বেঙেনাৰ ব্যৱস্থা কৰিম ৰাস্তাই ঘাটে পথাৰে ঘৰে যাতে সেই বেঙেনাৰ দ্বাৰা আমি ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব পাৰোঁ এইবোৰ চব লাহে লাহে মই কৰি আছোঁ বানপানীৰ সমস্যাও মই নাইকিয়া কৰিম আমাৰ চৰকাৰখন আহিবলৈ দিয়ক এটা দুটাকৈ তথাপিও এটা স্কিম লৈছোঁ আমি বানপানীৰ সময়ত ঘৰৰ পৰাই আমি কাম কাজ চলোৱাৰ এটা ব্যৱস্থা ৰাখিম যাতে কোনো বাহিৰলৈ ওলাবলগীয়া নহয় ওলালেহে বানপানী দেখিব